Hello friends, welcome back to my channel LearnMath. আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কিছুমান ইম্পৰ্টেন্ট ৰচনা যিবিলাক তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী খুবেই ইম্পৰ্টেন্ট অসমীয়া ৰচনা সো আজি আমি তোমালোকক 10টা মান অসমীয়া ৰচনা দিম যিবিলাক ৰচনা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিকৰ বাবে খুবেই ইম্পৰ্টেন্ট তো বলা ভিডিঅ'লৈ আগবাঢ়ো সো আমাৰ আজিৰ লিষ্টৰ প্ৰথমটো ৰচনা হৈছে তোমাৰ প্ৰিয় সাহিত্যিক সো এই ৰচনাটো বহুতবাৰ আহি থাকে কমন ৰচনা হয় তোমালোকে এটো পঢ়িবা তাৰ পিছত তোমালোকে আমাৰ আজিৰ লিষ্টৰ 2 নম্বৰ ৰচনাটো হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ সো এই ৰচনাটো কমন হয় তোমালোকৰ বহুতবাৰ আহি থাকে সো ম্যাক্সিমাম এই ৰচনাটো আহি থাকে তাৰ পিছত তোমালোকে 3 নম্বৰ আজিৰ লিষ্টত আমাৰ 3 নম্বৰ ৰচনাটো হল অসমৰ বানপানী মোস্ট এটা ইম্পৰ্টেন্ট হয় আৰু কমন এটা ৰচনা হয় তাৰ পিছত 4 নম্বৰটো হৈছে আমাৰ পুথিভঁৰাল ৰচনাটো তোমালোকে চাবা তাৰ পিছত আছে 5 নম্বৰ অসমৰ প্ৰাকৃতিক সম্পদ সো এই ৰচনাটো তোমালোকে চাবা তাৰ পিছতে আছে আমাৰ 6 নম্বৰ ৰচনাটো আছে তোমাৰ জীৱনৰ লক্ষ্য এই ৰচনাটো তোমালোকে চাবা তাৰ পিছত আছে পৰিবেশ প্ৰদূষণ 7 নম্বৰ ৰচনা যেটো 7 নম্বৰ লিষ্টত আছে পৰিবেশ প্ৰদূষণ তাৰ পিছত 8 নম্বৰত আছে ইন্টাৰনেটৰ তিতা মিঠা এই ৰচনাটো তোমালোকে চাবা তাৰ পিছত 9 নম্বৰত আছে জনসংখ্যা বিস্ফোৰণ ইয়াতে তোমালোকৰ আৰু এটা বস্তু থাকিব পাৰে জনসংখ্যা বিস্ফোৰণ আৰু ভাৰত বুলি দি দিব পাৰে সো তোমালোকে দি দিলে এই জনসংখ্যা বিস্ফোৰণ যেটো টপিক হয় ৰচনাটো তোমালোকে পঢ়িবা তাৰ পিছত আজিৰ লিষ্টৰ হেকটো ৰচনা হৈছে 10 নম্বৰ ৰচনা হৈছে নিবনুৱা সমস্যা মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ নিবনুৱা সমস্যা জনসংখ্যা বিস্ফোৰণ ইন্টাৰনেটৰ তিতা মিঠা কবলৈ গলে এই তিনটা বেছি ইম্পৰ্টেন্ট কিন্তু তথাপি গটেকেটা ইম্পৰ্টেন্ট হয় তোমালোকে গটেকেটা পঢ়িবা সো এইখিনি ৰচনা তোমালোকে চাবা আৰু ৰচনা এটা বহুত লৰা ছোৱালীয়ে এটা ডাঙৰ ভুল কৰে যে তেওঁলোকে কি কৰে ৰচনা ঠিকে লিখে বহুত ৰচনা লিখে 1 পেজ 1.5 পেজ কে ৰচনা লিখে কিন্তু তেওঁলোকে এটা ভুল কাম কৰে ডাঙৰ ভুল হেতু হল যে তেওঁলোকে পয়েন্ট কৈ নিলিখে যাৰ কাৰণে তেওঁলোকে ৰচনাত কম নম্বৰ পায় সো তোমালোকে যিকোনো বিষয়ৰ ওপৰত ৰচনা নিলিখা কিয় সেই ৰচনাটোৰ তোমালোকে কি কৰিবা সেই ৰচনাটো ভালকে হেতু পয়েন্ট কৈ লিখিবা তোমালোকে লাগে কম লিখা 3-4 লাইন কে লিখা কিন্তু তোমালোকে পয়েন্ট কে লিখিবা উপকাৰিতা হেক আৰম্ভণি ইবিলাক পয়েন্ট ওয়াইজ তোমালোকে লিখিলে পয়েন্ট কে লিখিলে তোমালোকক অলপ লিখাত তোমালোকে ফুল মার্ক পাই যাবা ভাল এটা মার্ক পাবা বেছি মার্ক পাবা তোমালোকে পয়েন্ট কৈ লিখিবা সো এই ভুলটো তোমালোকে কৰে সো আজি আছিল এইখিনি ভিডিও মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা পিছত আমি লগ পাম পুনৰ এটা নতুন ভিডিওত